আধা ঘণ্টা দি দে 6:30 বজাত আমি সোমাই যাম আৰু এটা স্পেশাল পান বনি আছে স্পেশাল পান এটা খাই লওঁ পিছত যাম মেলাত ৰেডি হৈ আছে গাড়ীখন চলাব দিম আৰু তাৰ মোল্লা বাই তাৰ গাড়ীটো চলাব আৰু ইয়াৰ পৰা আকাশীগঙ্গা যাবলৈ মিনিমাম 20 কিলোমিটাৰ মান হয় আৰু এতিয়া আমি বৰ্তমান আধা ৰাস্তা আহি পাই গলো মানে তো এইখিনি বহুত ধুনীয়া পৰিৱেশ তো এইখানে অলপ ৰখি লৈছো আৰু চাওক আৰু আমি যাব লাগিব ইয়াৰ পৰা মিনিমাম বেছি দূৰ নহয় দেখাই পায় সেইটো পাহাৰখন যোনটো দেখি আছে এইটোৱে পাহাৰখনৰ ওচৰতে আছে আৰু তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু জাষ্ট মানে অলপ ৰখি লৈছো দলং চলং ধুনীয়াকৈ আছে চাই লওক অলপ আপোনালোকেও আমাৰ গাঁৱৰ পৰিৱেশটো তো ইয়াত নদী আছে ওচৰত তো নদীয়ে সময়খিনিত এটা পৰিৱেশটোৱে বেলেগ পৰিস্থিতি হাইৱে আৰু পুৰা ফাইনেলি আমি পাৰ কৰি ল'লো ইয়াত হৈছে মন্দিৰৰ প্ৰথমটো গেট এয়া পুৰা চাওক ভিৰ কেনেকুৱা ভিৰ বৰ্তমান মেইন মন্দিৰৰ গেটলৈকে পোৱাই নাই গৈ ভিৰখিনি চাওক কেনেকুৱা ভিৰ পুৰা ভিৰ তো মেইন গেট পাবলৈ আৰু মিনিমাম 500 মিটাৰ মান আছে তো মেইন এয়া হৈছে শ্ৰী শ্ৰী আকাশীগঙ্গাৰ মেইন গেট তো ইয়াত ভিতৰলৈ সোমাই গৈ আছো মন্দিৰটো আপোনালোকক পুৰা সম্পূৰ্ণ দেখাম নাম কীৰ্তন কিবা কৰা হয় তো এইটো মন্দিৰত কৰা হয় আৰু পাঠদান যিবোৰ মানে ভোগ দান দিব আহে মানে কৰা হয় টোটেলি এতিয়াতো বৰ্তমান মানে কি ৰাতি হোৱাৰ কাৰণে এইখিনি এতিয়া বৰ্তমান ভিৰ কম তো আৰু মেইন মন্দিৰটো আপোনালোকক দেখাই আছো ভিতৰত গৈ মন্দিৰৰ ভিতৰত বৰ্তমান পুৰা মেইন মন্দিৰৰ ভিতৰত আহিলো এই শিৱৰ ধুনীয়াকৈ মূৰ্তি বনোৱা আছে ইয়াতে তো আৰু ভিতৰত মেইন মন্দিৰত য'ত মানে তো ভোগ দান বা কৰে তাতে মেইন মন্দিৰটো এইটো হয় শৰাইবোৰ ইয়াতে আগবঢ়াই মানে ইয়াতে দিছে প্ৰসাদৰ শৰাই ফুলৰ থালিত আৰু চাকি বন্তি ইয়াতে টোটেলি দান কৰা হয় আৰু তো আৰু মানে আপোনালোকক দেখাম গ'লে এতিয়া ৰাতি হৈ গ'ল তো কাৰণ সেইদিকে পৰা জলপ্ৰভাৱটো যোনদিকে পৰা হয় পাহাৰৰ পৰা যোনটো বৈ তো সেইটো চাইডৰ দিকে পৰা আহে তো কিন্তু এতিয়া ৰাতি হৈ গ'ল দেখা নাপায় তো গতিকে তো দেখাব নোৱাৰিম তো আৰু মানে সেইটো চাইডৰ পৰা পুৰা হয় আৰু এতিয়া মানে কিবা মনৰ বাঞ্ছাৰ পূৰণৰ কাৰণে তো ইয়াতে মানে গোটেই কিতাপবোৰ বান্ধা হয় তো বহুত কিতাপবোৰ বান্ধা আছে তো আমি এতিয়া বৰ্তমান ওলাই আছোঁ মন্দিৰৰ পৰা আৰু বাকীটো ইমানখিনি ইয়াৰ বিশেষকৈ গাৰ্ডেনবোৰ দেখাব নোৱাৰিম তো মানে কাৰণ কিয় ৰাতি হৈ গ'ল তো এতিয়া যাম আমি ডাইৰেক্টলি ইয়াত য'ত মেলা হয় মানে তো ওলাই আহিলোঁ মন্দিৰৰ পৰা এয়া যোনটো মঞ্চটো দেখিছে এই মঞ্চতে মানে যিমানটো নাম কীৰ্তনবোৰ হয় মানে ইয়াত হয় আৰু তো ইয়াত যেতিয়া অহাকালি লাষ্ট আছে ইয়াতে মানে 5 তাৰিখ অহাকালি লাষ্ট আছে ইয়াতে অহাকালি মানে ছিংগাৰৰ আয়োজন কৰা হয় ইয়াতে 2 पीस में 100 लेडीज ओनली या पूरा मार्केट एरिया है सब बस्तु पाब इते भाई की पोৱা যায় ইয়াতে তাতে খাৰু সাৰু কিবা কিবি লাগিলে লব পাৰিব কিবি ফাইটাৰ এইটো ৰাছিয়াত যায় ফাইটিং কৰিব মন হলে এইটো লৈ যাব পাৰিব ইউক্ৰেইন এইটো আৰু এইটো লৈ পাৰিব নাক ডাঙৰ মাল চাইনিজ মাল সৰি বিভিন্ন ধৰণৰ ফুল পাব কি লাগে এইবিলাক সব ফুলৰ নাৰ্চাৰী হয় যদি নাৰ্চাৰী ল'ম বুলি ক'লে ল'ব পৰা যায় ধুনীয়া ধুনীয়া পুখুৰীটো আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ এয়া পুখুৰীটো এয়া শিৱৰ মূৰ্তিটো এনেকুৱাকৈ বনাইছে অলপ জুম কৰি দেখাই দিছোঁ আপোনালোকক মাজত পুৰা চুইমিং পুলৰ মাজত বনোৱা আছে ধুনীয়াকৈ এয়া পুখুৰীটো
আৰু ফাইনেলি আহি বোলো পুৰা বাইক উৰুৱা জেগাত এতিয়া হ'ব ইমান जरा है हर चीज खास है अब है जो है वो समा কোনটো লবি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আজিলৈ বাই